নমস্কাৰ, চিঞৰ সাক্ষাতলৈ স্বাগতম। দশম মানৰ পাঠ এটা লৈ আলোচনা কৰোঁ বুলি আহিছোঁ। অৰুণিমা সিনহা, জয়শ্ৰী গোস্বামী মহন্ত তেখেতৰ অৰুণিমা সিনহা এই পাঠটোলৈ আমি আলোচনা কৰিম বুলি আহিছোঁ। জয়শ্ৰী গোস্বামী মহন্ত বুলি পাঠটোৰ তলত লিখা হৈছে যদিও জয়শ্ৰী গোস্বামী মহন্ত আচলতে তেখেত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। লেখক পৰিচয়ত তোমালোকে পাবা এই ডক্টৰটো আগত আছে, কিন্তু পাঠটোত এইটো লিখা নাই, সেইকাৰণে ময়ো লিখা নাই। অৰুণিমা সিনহা, জয়শ্ৰী গোস্বামী মহন্তৰ চিনাকিটো লেখক পৰিচয়ত দিছে। বহুকেইখন কিতাপ লিখিছে, বৰ গুৰুত্বপূৰ্ণ কিতাপ। এইবিলাক ডাঙৰ হ'লে আমি নিশ্চয় পঢ়া শুনা কৰিম। মই নিজেও গোটেইখিনি পঢ়িব পৰা নাই। চাণক্যখন এখন উল্লেখযোগ্য তেখেতৰ উপন্যাস, পঢ়িব লাগে। তেখেত ৰাজ্যসভাৰ সদস্যও আছিলে, আৰু বহুত চিনাকি আছে, কিন্তু ইয়াত যিখিনি চিনাকি দিছে সেইখিনিৰ মাজতে মই নিজকে আবদ্ধ ৰাখিছোঁ। তোমালোকে এইখিনি ভালকৈ চাই ল'বা। এতিয়া গোটেই পাঠটো মই খৰচি মাৰি আলোচনা কৰিবলৈ নাযাওঁ। খৰচি মাৰি পঢ়াৰ দায়িত্ব তোমালোকৰ। খৰচি মাৰি পঢ়িবা, ঠিক হৈ যাব। মই প্ৰশ্ন আৰু উত্তৰ ইয়াৰ মাজেদিয়ে পাঠটো আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া 1 নম্বৰ প্ৰশ্নৰ মই কোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ ইচ্ছা কৰা নাই। এইকাৰণেই তোমালোকে খৰচি মাৰি পঢ়ি যাওঁতে এই প্ৰশ্নকেইটাৰ উত্তৰ বৰ ধুনীয়াকৈ পাই যাবা। মই অযথা তোমালোককো আমনি দিব বিচৰা নাই, সময় খৰচ কৰিব বিচৰা নাই। এতিয়া 2 নম্বৰ প্ৰশ্নটোত আছে, অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল পাঠটোত আছে, পঢ়িলে গম পাবা। ৰেল আহি আছে। পাঠটোৰ প্ৰথমটোৱেই বৰ গুৰুত্বপূৰ্ণ, আৰম্ভণিটোৱেই সাংঘাতিক। এখন চলন্ত ৰেলগাড়ী, গতিশীলতা চলি আছে ৰেলগাড়ী। তাত কি হেৰুৱাবলগীয়া হৈছিলে? 2টা ভৰিয়ে হেৰুৱাবলগীয়া হৈছিলে। আমি জানো ডকাইতে যিটো কাৰবাৰ কৰিলে, দাঙি যে পেলাই দিলে, এটা ভৰি চিৰ জীৱনৰ কাৰণে ঘূণীয়া হৈ গ'ল, নাইকিয়া হৈ গ'ল। ইটো ভৰিটো লোহাৰ ৰদ লগাই যাবলগীয়া হ'ল। গতিকে এই ঘটনাবিলাক লিখিবা। কিন্তু আচলতে অৰুণিমা সিনহাৰ জীৱনলৈ 2টা ভৰি নাইকিয়া হৈ গতি বন্ধ হৈ গ'ল। কিন্তু অৰুণিমা সিনহাই নিজৰ মানসিক শক্তিৰে, মানসিক জোৰেৰে, ধৈৰ্যৰে এই গতিহীন জীৱনক তোমাক মোতকৈ বেছি গতি দি দিলে। এইটোহে ডাঙৰ কথা। হেৰুৱালে, উভতাইও পালে, জীৱনৰ গতি উভতাই পালে, বিশেষভাৱে সক্ষম হৈ গ'ল। 2টা ভৰি অকামিলা হৈ গ'ল। তোমাৰ মোৰ নিচিনা সাধাৰণ মানুহে কি কৰিলেহেঁতেন সেইটো বেলেগ কথা, কিন্তু অৰুণিমা সিনহাই তাৰ মাজতে জীৱনৰ গতি উভতাই আনিলে। এনেকৈ উভতাই আনিলে যে আজি আমি এইটো পাঠ পঢ়িবলগীয়া হৈছে। আজি ইতিহাসৰ পাতত অৰুণিমা সিনহাৰ নাম সোণালী আখৰেৰে লিখা ৰৈ গ'ল। এইটো ডাঙৰ কথা। গতিকে সেই কথাখিনি 3 নম্বৰ প্ৰশ্নটো হৈছে, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ মই অকণমান আলোচনা কৰোঁ বুলি ভাবিছোঁ। যিটো 3 নম্বৰ প্ৰশ্ন, যে বাচেন্দ্ৰী পালে অৰুণিমাৰ সপোন পূৰণত কেনেদৰে সহায় কৰিছে, 3 নম্বৰ যিটো প্ৰশ্ন আছে। বিশেষ কথা ইয়াতো কিবা আছে বুলি মই ভবা নাই, তথাপিতো মোৰ নিজস্ব এটা দৃষ্টিভংগীও মই ইয়াতে লগাই দিব বিচাৰিছোঁ। তাৰমানে সেইকাৰণে কৈছোঁ পাঠটো অকণমান আলোচনা কৰোঁ। এনেই ডকাইত যিটো দুৰ্ঘটনা হ'ল, তাততো কি হ'ল আমি গম পালোঁ। সপোন দেখিছে তাতে অৰুণিমা সিনহাই, গৈ চিধা যে বাচেন্দ্ৰী পালৰ ওচৰলৈ গৈছে, কেনেদৰে সহায় কৰিছিলে?
সহায়টো অৰুণিমা সিনহাক বহুতে কৰিছে, কিন্তু বাচেন্দ্ৰী পালে যিটো সহায় কৰিছে সেইটো আচল সহায়টো হৈছে তেখেতে প্ৰশিক্ষণ দিছে, কঠোৰ অনুশীলন কৰাইছে, পৰ্বত বগাবলৈ শিকাইছে, সেইখিনিতো আছে। সহমৰ্মিতাৰে অৰুণিমা সিনহাৰ জীৱনৰ কাহিনীটো শুনিছে। আন সকলোৱে যেতিয়া নিৰাশ কৰিছে, তোমাৰ দুইটা ভৰিয়েই বেয়া, তুমি এই পৰ্বত বগাব পাৰিবা জানো, হতাশজনক নিৰাশজনক কৰি আশাত চেঁচা পানী ঢালিছে, সেই সময়ত সঠিক সময়ত বাচেন্দ্ৰী পালে অৰুণিমা সিনহাক প্ৰেৰণা দিছে। অৰুণিমাৰ দুচকুৰ যি সপোন, সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে যিমানখিনি আত্মপ্ৰত্যয় লাগে, সাহস লাগে, ধৈৰ্য লাগে, এই গোটেইখিনি অৰুণিমাৰ দুচকুত বাচেন্দ্ৰী পালে দেখিবলৈ পাইছে। আৰু ছোৱালীজনীক নিৰাশ কৰা নাই, কৈছে পাৰিব, অৰুণিমাই পাৰিব, আনে নোৱাৰা কাম অৰুণিমাই পাৰিব। প্ৰশিক্ষণ দিছে আৰু শেষত অৰুণিমাৰ জীৱনলৈ কেনেকৈ কৃতকাৰ্যতা আহিছে, কেনেকৈ সোণালী আখৰেৰে নাম জিলিকি আছে, আজি যাৰ বাবে তোমালোকে আমি এই কথাটো আলোচনা কৰিবলগীয়া হৈছে, এইখিনি কথা, এই সহায়টো কৰিছে। যে বহুতে সহায় কৰিছে যদিও বাচেন্দ্ৰী পালেই বেছি সহায় কৰিছে। প্ৰথম কথা, সহমৰ্মিতাৰে শুনিছে। আন সকলোৱে অৰুণিমাৰ পংগুত্বক লৈ নিৰাশজনক মন্তব্য দিয়াৰ বিপৰীতে বাচেন্দ্ৰী পালে দিছে সাহস আৰু প্ৰেৰণা। অৰুণিমাৰ দুচকুৰ সপোন, এই সপোনক বাস্তৱ কৰাৰ অদম্য সাহস, এই দুঃসাহসিক কামৰ বাবে লগা আত্মপ্ৰত্যয়, এই সকলোবোৰে বাচেন্দ্ৰী পালক বাধ্য কৰালে অৰুণিমাক প্ৰশিক্ষণ দিবলৈ। প্ৰশিক্ষণ দিলে পিছত কিয়, গতিকে এইটো সহায় ডাঙৰ সহায়। সহমৰ্মিতাৰে আনৰ মনৰ কথা শুনা, দেখিয়েই তোমাৰ হ'ব যোৱা বা তোমাৰ নহ'ব যোৱা, এইটোতকৈ কথাখিনি মন দি শুনি ভিতৰৰ পৰা যিটো প্ৰেৰণা যোগোৱা যায়, সেই কামটো কৰিলে বাচেন্দ্ৰী পালে। অৰুণিমা সিনহাৰ মাউণ্ট এভাৰেষ্ট বিজয়ৰ আধাখিনি কাম বাচেন্দ্ৰী পালে মনোবল দিয়াইছে, এইটো হ'ল ডাঙৰ কথা। সেইকাৰণে প্ৰশ্নটো বিশেষ একো নাই, খৰচি পঢ়িলে এইখিনিতো পাবাই, কিন্তু ইয়াত এই কথাটোও আছে সময়, সেইকাৰণে মই প্ৰশ্নটো আলোচনা কৰিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ যে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল, এইটো আলোচনা নকৰোঁ, আছে, সেইখিনিকে অলপ ইফাল সিফাল কৰি ঠিক কৰি ল'বা। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? তাত সেয়া বতৰৰ কথা আছে, বতৰ বেয়া হ'ল আৰু বেছি সময় যাব নোৱাৰে, থাকিব নোৱাৰে, উভতি আহিবলগীয়া হ'ল। কিন্তু ডাঙৰ কথা, উভতি আহিল, নোৱাৰিলে, অকৃতকাৰ্য হ'ল। অকৃতকাৰ্যতাক কেনেকৈ কৃতকাৰ্য কৰিব লাগে অৰুণিমা সিনহাই ভালকৈ জানে, সেইটো ডাঙৰ কথা। মানুহেতো সকলো কাম কৰিব নোৱাৰিবও পাৰে, প্ৰতিটো নোৱাৰা কামে মনৰ জেদ বঢ়াব লাগিব, সাহস বঢ়াব লাগিব, মই পাৰিমেই। এই হ'ল অৰুণিমা সিনহা, ভাগি নাযায়। যিমানেই যি বিপৰ্যয় আহক, কম বিপৰ্যয় হ'ল নেকি? আমিতো মুজুৰা পৰি গলোহেঁতেন, আমাৰ কোনো সপোন নাথাকিলহেঁতেন। সপোন দেখিছে পৰ্বত আৰোহণৰ, এভাৰেষ্ট শৃংগ জয় কৰাৰ। গতিকে প্ৰথমবাৰ উভতি আহিল বেয়া বতৰৰ বাবে, কিন্তু তাৰ পিছত, গতিকে মূল কথাটো হ'ল মানে বেয়া বতৰৰ বাবে অৰুণিমা সিনহাই লাডাখত মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া, বৰ্ণনাটোতো পাঠটোত আছেই। বৰ্ণনাটো খৰচি মাৰি পঢ়িবলৈ মই বাৰে বাৰে কৈ আছো, তোমালোকক পঢ়িবা, বৰ্ণনাটো পাবা। তাৰ লগতে এই প্ৰশ্নটোৰ উত্তৰ কৰোঁতে আৰম্ভণিত বা সামৰণিত কেইটামান কথা যোগ দি দিবা বুলি মই মোৰ ফালৰ পৰা ভাবিছোঁ। উচিত বিবেচনা কৰিলে তোমালোকে এই পৰামৰ্শ গ্ৰহণ কৰিব পাৰা। আৰম্ভণিটো বা সামৰণিটো মানে এনেকৈ আৰম্ভ কৰিব পাৰা যে অৰুণিমা সিনহাৰ এই অভিযানৰ আৰম্ভণিতে মোৰ অনুভৱ হৈছে যে, এই বুলি আৰম্ভ কৰিব পাৰা যে এই অভিযান কেৱল এভাৰেষ্ট অভিযান নহয়,
বাহিৰৰ পৰ্বতটোৰ শৃংগত আৰোহণ কৰাৰ আগৰ যিখিনি মানসিক অভিযান এইখিনি বেছি গুৰুত্বপূৰ্ণ। দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰা, অক্ষম ভৰিলৈ পৰ্বত বিজয়ৰ অভিযানক সাৰ্থক কৰা, এবাৰ হাৰি উভতি আহি পুনৰে অকৃতকাৰ্যতাক গভীৰ অধ্যৱসায় আৰু কঠিন সাধনাৰ কৃতকাৰ্য কৰি তোলা, এই কাহিনীৰ মাজতহে আছে অৰুণিমা সিনহা নামৰ ছোৱালীজনীৰ মনৰ আচল পৰিচয়খিনি। নিজে কৈছে সমাজে যাতে আন হাজাৰ যদি অৰুণিমাক চিনাক্ত কৰি সহায় কৰে, এই আহ্বান বৰ মহৎ আহ্বান। অৰুণিমা সিনহাই নিজে কৈছে যে মই অৰুণিমা সিনহাই কিয়, সমাজত এনেকুৱা হাজাৰ যদি অৰুণিমা সিনহা আছে, সমাজে তেওঁলোকক চিনাক্ত কৰক আৰু সহায় কৰক। অৰুণিমাক চিনাক্ত কৰি একলব্য সাধনা, মই একলব্যৰ সাধনাটোক মই একলব্যটো ইয়াত বিশেষণ কৰিবলৈ কৈছোঁ। একলব্য সাধনা, একলব্যৰ যিটো সাধনা, গুৰু দ্ৰোণাচাৰ্যৰ কাহিনী জানা, সোঁহাতৰ বুঢ়া আঙুলি গুৰুক দক্ষিণা দিবলগীয়া হ'ল। এইটো বিশ্ব ইতিহাসত, বিশ্ব সভ্যতাত কথাটো ৰৈ গ'ল। এতিয়া ভাল হৈ ৰৈছে নে বেয়া হৈ ৰৈছে আমি সকলোৱে জানো। সেই একলব্যই আন বৃদ্ধাংগুষ্ঠ নোহোৱাকৈ যিটো সাধনাৰে সতি আন ধনুৰ্ধৰসকলৰ লগত নিজকে সমান কৰাৰ প্ৰয়াস কৰিলে, পৰা নোৱাৰাটো বাদ দিয়া, চেষ্টাটোহে জীৱন, চেষ্টাটো, সেইটো কম কথা। সেইটো কৈছোঁ মই একলব্য সাধনা, অৰ্জুনৰ ধৈৰ্য আৰু একাগ্ৰতা, ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম ব্যক্তিৰ মানৱ সমাজলৈ দিয়া অৱদান, বিজ্ঞানৰ কথা বতৰাবিলাক আছে, নিশ্চয় কোনোবাই জানিবও পাৰা, পঢ়া শুনা কৰি ল'বা। কিছু প্ৰয়োজনীয় কিতাপ বিজ্ঞান সম্পৰ্কত তেখেতে ষ্টিফেন হকিং হুইলচেয়াৰত উঠি আহিবলগীয়া হয়, বিশেষভাৱে সক্ষম ব্যক্তি। সেইবিলাকৰ লগত অৰুণিমা সিনহাক তুলনা কৰা হৈছে। ইয়াৰ লগতে অৰুণিমাক তুলনা কৰা হৈছে সমাজলৈ অৱদান, এইবিলাকৰ লগত অৰুণিমা সিনহাক আমাৰ লেখিকা মহন্ত ডাঙৰীয়ানীয়ে তুলনা কৰিছে। এই কথাখিনি মন কৰিবা। তাৰপিছত যিটো অভিযানৰ কথা যিখিনি আছে কিতাপত, সেইখিনি তাৰ পৰা লিখিবা, এভাৰেষ্ট অভিযানৰ বৰ্ণনাটো দিবা। গতিকে আৰম্ভণিতে মানে এইটো যাত্ৰাৰ আগৰ যিটো মানসিক যাত্ৰা, এইটো ডাঙৰ কথা। বা গোটেই বৰ্ণনাটো চমুকে লিখি কোনোবাই এনেকৈও লিখিব পাৰে যে সামৰণিত ক'ব বিচাৰোঁ যে এই অভিযানৰ আগৰ যিটো মানসিক অভিযান, মানসিক উত্তৰণ, পংগুত্বক সাৰ্থকতালৈ সলনি কৰি দিয়া, অকৃতকাৰ্যতাক কৃতকাৰ্য কৰি তোলা। কয় নহয়, ফেইলিয়ৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। হাৰি হাৰি জিকি যোৱা অৰুণিমা সিনহা, এইটো মই মোৰ ফালৰ পৰা মানে যোগ কৰিব বিচাৰিছোঁ। বাকীখিনিতো কিতাপত আছে, তাৰ পৰা ল'বা। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। অৰুণিমা সিনহাৰ জীৱনৰ কথা পাঠটোৰ আধাৰত অকণমান ব্যাখ্যা কৰিবলৈ কৈছে। কথাটোতো হয়েই, আমি অৰুণিমা সিনহাৰ দৰে এগৰাকী ছোৱালীৰ কথা আজি আলোচনা কৰিবলগীয়া হ'ল কিয়? জিলিকাই দিলে সহস্ৰজনৰ জীৱন, এইটোতো কথা। ৰেলত আহিল, ঘটনাটো ঘটিল, সকলোকে বস্তু দি দিলে ডকাইতক, সকলো পেচেঞ্জাৰে। অৰুণিমা সিনহাই নিদিলে, যি কৰ কৰ, মই নিদিওঁ, এইডাল চেইন মোৰ মাৰ অতি মৰমৰ। ডকাইতে দাঙি নি পেলাই দিলে, ঘটনাবিলাক ঘটিল। হস্পিটেলত পৰি থাকি সপোন দেখিলে এভাৰেষ্ট বিজয়ৰ, বাচন্তীপালৰ ওচৰলৈ গ'ল। বহুতে হতাশ কৰিছে, হতাশ হোৱা নাই, গ'ল। এইটো কম প্ৰেৰণা নেকি আমাৰ বাবে? তোমালোকৰ দৰে, আমাৰ দৰে বহুজনক অৰুণিমা সিনহাই প্ৰেৰণা দিছে, উদ্দীপনা দিছে। আমিও তেনেকুৱা হ'ব পাৰোঁ। হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, তোমালোক হ'ব পাৰা, খাটাং পাৰা, এই দৃঢ়তা যদি থাকে। এই প্ৰেৰণা দিছে। গোটেই ভাৰতবৰ্ষক জিলিকাই দিছে। কিমান পুৰস্কাৰ পাইছে গম পাইছে, ৰাষ্ট্ৰপতিৰ পৰা এয়া টেনজিং নৰ্গে সন্মান, এমেজিং এৱাৰ্ড সন্মান, এইখিনি পঢ়ি ল'বা, এই কথাবিলাক আছে। নিজকে জিলিকাই তুলিছে, ব্যক্তিগত প্ৰতিভাটো বিকশিত হৈছেই। তেওঁৰ প্ৰতিভা বিকশিতৰ যিটো পোহৰ বিকৃত হৈছে, তাত আমিবিলাকো জিলিকি আছো, তোমালোক জিলিকি আছা।
তোমালোকে তাত পোহৰ বিচাৰি পাইছা, আন্ধাৰ আমাৰ জীৱনৰ পৰা আঁতৰাই দিছে, এইটোহে কথা। এই কথাখিনিকে সজাই পৰাই তোমালোকে এই প্ৰশ্নটোৰ ওপৰত লিখিবা। মই আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? যুৱৰাজৰ কৰ্কট ৰোগ আছে জানা, অথচ ক্ৰিকেট খেলি আছে, সাংঘাতিক। সেই কথাখিনি আছে। গতিকে মই চমু টোকা লিখাখিনিলৈ আৰু মই নাযাওঁ। এইখিনিকে আলোচনা কৰি অৰুণিমা সিনহা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত ডাঙৰীয়ানীৰ এই পাঠটো ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।